নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক আগৰটো ভিডিঅ'ত মই মৎস্য অৱতাৰ, কুৰ্ম অৱতাৰ আৰু বৰাহ অৱতাৰ বিষয়ে ক'লোঁ। আজি আহিছোঁ ভগৱান বিষ্ণুৰ চতুৰ্থটো অৱতাৰ অৰ্থাৎ সত্যযুগৰ শেষৰটো অৱতাৰ নৰসিংহ অৱতাৰৰ বিষয়ে ক'বলৈ। আপোনালোকে যদি মোৰ ভিডিঅ'সমূহ চাই ভাল পাইছে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু ছাবস্ক্ৰাইব আৰু ফ'ল' কৰি দিব। আৰু সম্পূৰ্ণ ভিডিঅ'টো চাই থকাসকলৰ বাবে শেষত মই এটি প্ৰশ্ন দিম আৰু সেই প্ৰশ্নটোৰ উত্তৰ আপোনালোকে কমেণ্ট কৰি মোক জনাব। আহক আমি নৰসিংহ কাহিনীভাগৰ মাজলৈ যাওঁ। আপোনালোকক আগৰ ভিডিঅ'ত মই জয় আৰু বিজয়ৰ অভিশাপৰ কথা ক'লোৱেই। সেই জয় আৰু বিজয়ৰ প্ৰথম জনম আছিল হিৰণ্যাক্ষ আৰু হিৰণ্যকশিপু। হিৰণ্যাক্ষক বৰাহৰূপী বিষ্ণুৱে বধ কৰিছিল। সেই বিষ্ণুৰ কথা জানিব পাৰি হিৰণ্যকশিপু আচৰিত হৈ উঠিল যে তেওঁৰ বিশ্ব ব্ৰহ্মাণ্ড বিজয়ী ভাতৃক কোনে বধ কৰিব পাৰিলে। কোন সেই ভগৱান বিষ্ণু? তেওঁ ব্ৰাহ্মণসকলক মাতি আনি সুধিলে। ব্ৰাহ্মণসকলে ক'লে যে ভগৱান বিষ্ণু হৈছে জগতৰ পালনকৰ্তা, তেওঁ অন্তৰ্যামী। তেওঁ দুষ্টক দমন আৰু শান্তক পালনৰ হেতু বিভিন্ন অৱতাৰ ধাৰণ কৰে। সেই কথা গম পাই হিৰণ্যকশিপুৱে ভাবিলে যে ভগৱান বিষ্ণু অত্যন্ত শক্তিশালী, তেওঁ কেনেদৰে পৰাস্ত কৰিব নোৱাৰিব। সেয়েহে তেওঁ ব্ৰহ্মাৰ তপস্যা কৰিবলৈ মানস কৰিলে। সেইবাবে তেওঁ মন্দৰ পৰ্বতলৈ গৈ কঠোৰভাৱে ব্ৰহ্মাৰ তপস্যা কৰিবলৈ ধৰিলে। তপস্যাৰ অন্তত ব্ৰহ্মাই তেওঁক কি বৰ লাগে সুধিলে। তেতিয়া তেওঁ অমৰত্বৰ বৰ বিচাৰিছিল, কিন্তু ব্ৰহ্মাই সেই অমৰত্ব বৰ দিবলৈ তেওঁক অস্বীকাৰ কৰিলে। তেতিয়া হিৰণ্যকশিপুৱে ক'লে যে মোক কোনো মানুহ, জীৱ জন্তু, অসুৰ বা দেৱতা কোনেও মোক বধ কৰিব নোৱাৰে। মোৰ মৃত্যু অস্ত্ৰ শস্ত্ৰৰ দ্বাৰা দিনত বা ৰাতিপুৱা, ঘৰৰ ভিতৰত বা বাহিৰত, ভূমিত বা আকাশত ক'তোৱেই যাতে নহয়। ব্ৰহ্মাই তথাস্তু বুলি কৈ অন্তৰ্ধান হ'ল। বৰ পাই পেলাই হিৰণ্যকশিপু শক্তিশালী হৈ উঠিল। প্ৰথমে তেওঁ তিনিও লোক আক্ৰমণ কৰি নিজৰ অধীন কৰিলে আৰু স্বৰ্গৰ সিংহাসনত বহিলে। তেওঁ তিনিও লোকতে ঘোষণা কৰি দিলে যে ভগৱান বিষ্ণুৰ যোনে মুখত নাম ল'ব তেওঁক কঠোৰতকৈ কঠোৰ শাস্তি প্ৰদান কৰা হ'ব। ভগৱান বিষ্ণুৰ যজ্ঞ পূজা পাতল কৰাসকলক মৃত্যুদণ্ড দিয়া হ'ব। হিৰণ্যকশিপুৰ ভয়ত ঋষিমুনিসকলে, ব্ৰাহ্মণসকলে বিষ্ণুৰ আৰাধনা কৰা ত্যাগ কৰিলে। কিছুদিনৰ পিছত হিৰণ্যকশিপুৰ পুত্ৰ সন্তান এটি জন্ম হ'ল, যাৰ নাম ৰখা হ'ল প্ৰহ্লাদ। হিৰণ্যকশিপুৰ 4জন পুত্ৰ আছিল, তাৰে কনিষ্ঠ পুত্ৰই আছিল প্ৰহ্লাদ। প্ৰহ্লাদৰ 5 বছৰ হোৱাৰ পিছৰে পৰা তেওঁ বিষ্ণুৰ প্ৰতি আকৰ্ষিত হ'ল। তেওঁ বিষ্ণুক স্তুতি কৰিবলৈ ধৰিলে, বিষ্ণুৰ গুণানুকীৰ্তন কৰিবলৈ ধৰিলে। হিৰণ্যকশিপুৱে এই কথা গম পাই তেওঁ ভাবিলে এয়া নিশ্চয় তেওঁৰ শত্ৰু দেৱতাসকলৰে কাণ্ড কাৰখানা হ'ব। সেয়েহে তেওঁ অসুৰ গুৰু শুক্ৰাচাৰ্যৰ পুত্ৰ খণ্ডমৰ্কৰ হাতত প্ৰহ্লাদক গতাই দিলে আৰু তেওঁক বামনীয় শাস্ত্ৰৰ জ্ঞান দিবলৈ ক'লে। বামনীয় শাস্ত্ৰৰ অসুৰসকলৰ ৰীতি নীতিৰ কথা লিখা থাকে। শুক্ৰাচাৰ্যৰ পুত্ৰ খণ্ডমৰ্ক এজন নহয়, তেওঁলোক আছিল 2জন। এজনৰ নাম আছিল খণ্ড, এজনৰ নাম আছিল অমৰ। তেওঁলোক দুয়োকে একেলগে খণ্ডমৰ্ক বুলি কোৱা হয়। খণ্ডমৰ্কই প্ৰহ্লাদক বামনীয় শাস্ত্ৰৰ জ্ঞান দিবলৈ চেষ্টা কৰিল যদিও প্ৰহ্লাদ বিষ্ণুৰ ভক্তিত লীন হৈ থাকিল। লাহে লাহে তেওঁৰ বিষ্ণুৰ ভক্তি দুগুণে বৃদ্ধি পাবলৈ ধৰিলে। তেওঁ দিনে নিশাই বিষ্ণুক আৰাধনা কৰিবলৈ ধৰিলে। এই কথা জানি খণ্ডমৰ্কই হিৰণ্যকশিপুৰ আগত অৱগত কৰিলে। হিৰণ্যকশিপুৱে খঙত ক্ৰোধান্বিত হৈ পেলাই প্ৰহ্লাদক বিষ্ণুৰ নাম ল'বলৈ মানা কৰিলে। তেওঁ প্ৰহ্লাদক ক'লে যে বিষ্ণু হৈছে তেওঁৰ ভাতৃ অৰ্থাৎ প্ৰহ্লাদৰ খুৰাক হিৰণ্যাক্ষৰ হত্যাকাৰী। সেয়েহে সেই বিষ্ণু আমাৰ শত্ৰু, গতিকে এই শত্ৰুৰ নাম মুখত নল'বা। প্ৰহ্লাদে ক'লে যে শ্ৰীহৰিয়ে যি কৰে ভালৰ কাৰণে কৰে, সংসাৰৰ পালন হেতু কৰে। সেয়েহে তেওঁ বিষ্ণুৰ ভক্তি কৰা বাদ নিদিলে। হিৰণ্যকশিপুৱে প্ৰহ্লাদৰ এই কথা শুনি খঙত অগ্নিশৰ্মা হৈ হিৰণ্যকশিপুৱে প্ৰহ্লাদক কঠোৰতকৈ কঠোৰ শাস্তি দিবলৈ মানস কৰিলে। তেওঁ সৈনিকসকলক ক'লে যে প্ৰহ্লাদক নি ডাঙৰ হাতীৰে গছকাব লাগে।
কিন্তু সেই হাতীয়ে প্ৰহ্লাদক একো নকৰিলে আৰু সুৰেৰে তেওঁৰ পিঠিত বহাই মৰম কৰিবলৈ ধৰিলে। সৈনিকসকলে তাকে দেখি আহি হিৰণ্যকশিপুৰ আগত ক'লে। হিৰণ্যকশিপুৱে প্ৰহ্লাদক সৰ্পৰ দ্বাৰা দংশন কৰিবলৈ বিচাৰিলে। সেই সৰ্পয়ো প্ৰহ্লাদক দংশন নকৰিলে। ইয়াৰ পিছত তেওঁ নানান ধৰণৰ শাস্তি তেওঁক প্ৰদান কৰিবলৈ ধৰিলে। কুলত দিলে, শিৰচ্ছেদ কৰিবলৈ চেষ্টা কৰিলে, পাহাৰৰ ওপৰৰ পৰা দলিয়াই পেলালে, শিল বান্ধি সমুদ্ৰত পেলাই দিলে, তথাপিও প্ৰহ্লাদৰ একো ক্ষতি নহ'ল। শেষত তেওঁ হলিকাৰ হতুৱাই প্ৰহ্লাদক জুইত ভস্মীভূত কৰাৰ মানস কৰিলে। হলিকাৰ বৰদান আছিল যে তেওঁ জুয়ে পুৰি ভস্ম কৰিব নোৱাৰে। হিৰণ্যকশিপুৰ কথামতেই হলিকাই প্ৰহ্লাদক কোলাত লৈ জুইত বহিলে। চাৰিওফালৰ পৰা জুয়ে পেৰি ধৰিলে, কিন্তু প্ৰহ্লাদৰ ক্ষতি একো নহ'ল, বৰঞ্চ হলিকা জুইত ভস্মীভূত হৈ গ'ল। শেষত হিৰণ্যকশিপুৱে প্ৰহ্লাদক মাতি আনি ক'লে, তই যে সদায় বিষ্ণুৰ গুণানুকীৰ্তন কৰি থাক, সেই বিষ্ণুক তই জানো দেখিছ? সেই বিষ্ণু মোৰ এই ৰাজসভাৰ স্তম্ভত আছে নেকি? তেতিয়া প্ৰহ্লাদে নম্ৰভাৱে ক'লে যে বিষ্ণু সকলোতে বিৰাজমান, তেওঁ আপোনাৰ মাজতো আছে, মোৰ মাজতো আছে, এই ৰাজসভাৰ সকলোতে স্তম্ভতে আছে। এই কথা জানি হিৰণ্যকশিপুৱে গদাৰে প্ৰহাৰ কৰি স্তম্ভবোৰ ভাঙিবলৈ ধৰিলে। শেষত এটা স্তম্ভৰ পৰা বিষ্ণুৱে নৰসিংহ ৰূপ ধৰি গৰ্জন কৰি ওলাই আহিলে। তেওঁৰ গৰ্জনত বিশ্ব ব্ৰহ্মাণ্ড কঁপিবলৈ ধৰিলে। সেই নৰসিংহক দেখা মাত্ৰকে হিৰণ্যকশিপুৱে নৰসিংহৰ লগত যুদ্ধ কৰিলে। শেষত নৰসিংহই হিৰণ্যকশিপুক দুৱাৰ দলিলে টানি আনি নিজৰ উৰুৰ ওপৰত বহুৱাই ল'লে আৰু তেওঁ ক'লে, এই আছা, এয়া ৰাতিপুৱাও নহয়, ৰাতিও নহয়, এয়া হৈছে গধূলিৰ সময়। না তই ঘৰৰ ভিতৰত আছ, বাহিৰত আছ, তই দুৱাৰ দলিত আছ। মই জীৱও নহয়, মই মনুষ্যও নহয়, মই আধা নৰ, আধা সিংহ। না তই আকাশত আছ, না তই ভূমিত আছ, তই আছ মোৰ উৰুৰ ওপৰত। আৰু মই তোক না অস্ত্ৰৰে বধ কৰিম, না শস্ত্ৰৰে, মই মোৰ তীক্ষ্ণ নখেৰে তোৰ বধ কৰিম। সেই পৰি হিৰণ্যকশিপুক নিজৰ তীক্ষ্ণ নখেৰে পেট ফালি হত্যা কৰিলে। ইমানতো নৰসিংহ শান্ত থকা নাছিল। সেয়েহে প্ৰহ্লাদে তেওঁৰ স্তুতি কৰিবলৈ ধৰিলে আৰু তেওঁ স্তুতি কৰাৰ মাত্ৰকেই নৰসিংহ শান্ত হ'ল আৰু তেওঁ পুনৰ বিষ্ণু ৰূপলৈ ঘূৰি আহিলে। তেওঁ প্ৰহ্লাদক দৈত্যসকলৰ ৰজা পাতিলে। এয়ে হৈছে ভগৱান বিষ্ণুৰ চতুৰ্থ অৱতাৰ নৰসিংহ অৱতাৰৰ কাহিনী। আপোনালোকক মই কৈছিলোঁ এই ভিডিঅ'টোৰ শেষত আপোনালোকৰ বাবে এটি প্ৰশ্ন থাকিব। আপোনালোকৰ সেই প্ৰশ্নটো হ'ল, হিৰণ্যকশিপুৰ 4জন পুত্ৰ আছিল, তাৰে কনিষ্ঠজনৰ নাম আছিল প্ৰহ্লাদ, বাকী 3জনৰ নাম আপোনালোকে কমেণ্ট কৰি জনাবচোন। আজিলৈ ভিডিঅ'টো ইমানেই। ইয়াৰ পিছৰ ভিডিঅ'ত আমি বিষ্ণুৰ পঞ্চম অৱতাৰ বামন অৱতাৰৰ বিষয়ে পাতিম। আপোনালোকে ভিডিঅ'টো চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।